আজি আপোনালোকলৈ কেইটামান অনুপ্ৰেৰণাদায়ক উক্তি লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। আত্মবিশ্বাস হৈছে এজন মানুহৰ সবাতোতকৈ ডাঙৰ শক্তি। যি সময়ত সকলোৱে তোমাৰ বিৰুদ্ধে যায়, সেই সময়ত নিজক চিনিব পাৰিবা। যি প্ৰত্যেক দিনেই নিজৰ উন্নতি চিন্তা কৰে, সেয়া বাস্তৱত সফল হয়। জীৱনটো কেতিয়াবা কঠিন হয়, কিন্তু সেই কঠিনতাই আমাৰ শক্তি পৰিচয় দিয়ে। সময়ৰ লগত সলনি হ'ব শিকা, সময় কেতিয়াও ৰৈ নাথাকে। যি মানুহে নিজৰ দুৰ্বলতা চিনিব পাৰে, তেওঁই শক্তিশালী হ'ব পাৰে। অহংকাৰ হৈছে পতনৰ প্ৰথম খোজ, নম্ৰতা হৈছে গৌৰৱৰ আৰম্ভণি। নিজক ভালদৰে জানি লোৱা, কাৰণ পৃথিৱীৰ আগত আপোনাৰ পৰিচয় চিনাকি নিজেই দিব লাগিব। সঁচা আনন্দ বাহিৰৰ বস্তুৰ পৰা নহয়, নিজৰ মনৰ পৰা আহে। অন্যক পৰিৱৰ্তন কৰিবলৈ যোৱাৰ আগতে নিজক পৰিৱৰ্তন কৰিবলৈ শিকা। আশা কৰিছোঁ আপোনালোকে উক্তিকেইটা ভাল পালে। আপোনালোকৰ মনৰ পচন্দৰ উক্তি কোনটো হ'ব পাৰে জনাবচোন কমেণ্ট কৰি। আৰু আগলৈও এনে ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।